হেল্ল' বন্ধুসকল, আজি মাৰ অলপ গাটো বেয়া, সেইখিনি ডক্টৰে কুচিয়া মাছ খাব দিছিল। কুচিয়া মাছটো নাপালোঁ, কিন্তু এতিয়া শিঙি মাছ লৈ গৈ আছোঁ। হেল্ল' বন্ধুসকল, অথনি মই আপোনালোকক দেখাইছিলোঁ শিঙি মাছ কিনা। মই বনোৱাটোতো দেখুওৱা নহ'ল, মাৰ হেমগ্ল'বিন বহুত কম আহিছে। কুচিয়া মাছে বিচাৰি গৈছিলোঁ, কিন্তু এতিয়া শিঙি মাছ পালোঁ। কুচিয়া মাছ যিহেতু নাপালোঁ, তো মই বনাই উঠিলোঁ। আপোনালোক মই বনাই উঠাৰ পিছত মই ভিডিঅ'টো আপোনাক মই এতিয়া বৰ্তমান দেখাই আছোঁ, আপোনালোকে চাব। সেয়া মই দাইল বনালোঁ, সেয়া শিঙি মাছ বনালোঁ, আলুৱেদি শিঙি মাছ। শিঙি মাছটো খালে বহুত মাৰ এটলিষ্ট অলপমান জোৰ পাব মায়ে। আৰু এয়া হ'ল চিকেন বনালোঁ। আজি দুপৰীয়া সাজত এইখিনিয়ে, আপোনালোকে চাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। বাই বাই।